ৰুম নম্বৰ 501 স্থান বাজপেয়ী ভৱন কাম ফেক নিউজ বনোৱা আৰু ট্ৰল কৰা কথাবোৰ আচলতে সকলোৱে জানে কিন্তু কবলৈহে ভয় কৰে শেহতীয়াকৈ জয়ন্ত দাসে যেনিবা মুখ খুলিলে হয়তো টিকেট পোৱা হয় তেখেতো মনে মনেই থাকিলেহেঁতেন 10,000 ফেক একাউণ্ট হয় জয়ন্ত দাসে কোৱা মতে 10,000 ফেক একাউণ্ট ৰুম নম্বৰ 501 পৰা চলে আৰু এই ফেক একাউণ্টবোৰে কি কৰে নিৰন্তৰ ট্ৰলিং কৰে আৰু বিভ্ৰান্তিকৰ বাতৰি মানে ফেক নিউজ আপোনাৰ আৰু মোৰ মাজত প্ৰচাৰ কৰে এয়া হৈছে এটা সুপৰিকল্পিত সাইকোলজিক্যাল ওয়াৰফেয়াৰ ইয়াৰ লক্ষ্য মাত্ৰ এটাই মিছা কথাৰে জনমত গঠন কৰা আৰু আপোনাক বিভ্ৰান্ত কৰা আচৰিত কথাটো হল এই সকলোবোৰ চলিছে অটল বিহাৰী বাজপেয়ী নামত থকা ভৱনটোত যিগৰাকী বাজপেয়ীয়ে কৈছিল सरकारें आएंगी जाएंगी पार्टियां बनेंगी बिगड़ेंगे लेकिन यह देश बना रहना चाहिए কিন্তু আজি ফেক নিউজে দেশত জুই লগালেও যেন কাৰো ভূক্ষেপ নাই সরকার চলি থাকিব লাগে লাগিলে দেশ ৰখাতলে যাওক এইকেইদিন সোশ্যাল মিডিয়াত ফেক ব্যানার পোস্টার দি ভর্তি হৈ গৈছে কি বিৰোধী কি সংবাদ মাধ্যম সকলোৱে স্পষ্টীকৰণ দি তৎ পোৱা নাই কাৰণ তেওঁলোকৰ নাম আৰু লোগো ব্যৱহাৰ কৰি ফেক নিউজৰে সোশ্যাল মিডিয়া ভৰি পৰিছে আনকি বিভিন্ন এআই জেনাৰেটেড ভিডিঅ' দিও মানুহক ঠগুৱা হৈছে এই এআই জেনাৰেটেড ভিডিঅ'বোৰ চিনাক্ত কৰা বৰ বেছি অসুবিধাজনক নহয় এই ভিডিঅ'বোৰ খুব অস্বাভাৱিকভাৱে ফ্ল্যাশি মানে চকুত লগা আৰু এই ভিডিঅ'বোৰত অডিঅ' আৰু ভিডিঅ' মিছমেচ থাকে গতিকে বাতৰি দেখিলে বিশ্বাস নকৰিব নিউজ পৰ্টেলবোৰৰ ৱেবছাইটবোৰ চেক কৰক আৰু ফেক্ট চেকিংৰ বাবে ইণ্ডিয়া টুডে ফেক্ট চেক বা অল্ট নিউজ ব্যৱহাৰ কৰিব পাৰে আৰু আপুনি যদি ফেচবুকত চাই আছে তেন্তে মোৰ মানে উদ্দীপনা গোস্বামীৰ পেজখন লাইক কৰিব পাৰে আৰু যদি ইনষ্টাগ্ৰামত চাই আছে তেন্তে আৰবান জাৰ্নেলিষ্টক ফলো কৰিব পাৰে